বন্ধুসকল, আমি যদি এঘণ্টা ধৰি হেডফোন ইউজ কৰোঁ তেতিয়াহ'লে আমাৰ কাণত কি হ'ব পাৰে আপোনালোকে হয়তো সেইটো কথা ভালদৰে নাজানে। মই আজি আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ কেইটামান তথ্য লৈ আহিছোঁ যিকেইটা তথ্য আপোনালোকে জানি নিশ্চয় ভাল পাব। ফেক্ট নম্বৰ 1, স্বাধীনতাৰ পূৰ্বে 1947 চনত ভাৰতৰ মুঠ জনসংখ্যা আছিল 35 কোটি আৰু আজি 130 কোটিৰো ওপৰত। ফেক্ট নম্বৰ 2, যেতিয়া ডেছলাৰ আৱিষ্কাৰ হোৱা নাছিল তাৰ আগতে চিগাৰেট জ্বলোৱা লাইটাৰৰ আৱিষ্কাৰ হৈছিল। ফেক্ট নম্বৰ 3, আমি সকলোৱে গান শুনাৰ কাৰণে হেডফোন ইউজ কৰোঁ, কিন্তু আপোনালোকে হয়তো এটা কথা নাজানে যে আমি এঘণ্টা ধৰি যদি হেডফোন ইউজ কৰোঁ তেতিয়া আমাৰ কাণৰ ভিতৰত বেক্টেৰিয়াৰ সংখ্যা 700 গুণ বাঢ়ি যায়। ফেক্ট নম্বৰ 4, আমাৰ ভাৰতত সকলোতকৈ বেছি পঢ়া শুনা কৰা মানুহজন হ'ল শ্ৰীকান্ত জিস্কৰ। এখেতৰ লগত সৰ্বমুঠ 20টা ডিগ্ৰী আছে। ফেক্ট নম্বৰ 5, হাতীয়ে একমাত্ৰ জন্তু যিয়ে কেতিয়াও জঁপিয়াব নোৱাৰে। ফেক্ট নম্বৰ 6, স্নেইল যাক আমি শামুক বুলি কওঁ, শামুকে যদি বিচাৰে তেতিয়াহ'লে 3 বছৰলৈকে শুব পাৰে। ফেক্ট নম্বৰ 7, ঘৰিয়ালে নিজৰ মুখৰ পৰা কেতিয়াও জিভা উলিয়াব নোৱাৰে। এইটো ঘৰিয়ালৰ কাৰণে অসম্ভৱ হয়। বন্ধুসকল, আপোনালোকে যদি এই তথ্যকেইটা জানি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।